start. Kaila harga ke tirunga rahoy. Amar gaon dilamge. Tamul ekha diya. Dada, kamu macam ni? Hai Dada. Kuasa? Elah bikisa niki? Oh, bikis tu. Ekhon diba ne? Bah. Kira ka Dada? 10 taka. 10 টকা। খুচুৰা পইচা নাই, এটুকে লৈ লওক। মই দিটা পাছত দেখা তাক দি দিম। ঠিক আছে দাদা। হেল্ল'? ক ঘৰলৈ আহি আছিলো। হা? পাৰ্টি ক'ত? বাইপাছৰ ওচৰত? গৈ আছো। বেছি টাইম লাগে, মই আহি পাইছিলো, ঘৰ পোৱাগেই নাই। 5 মিনিট ৰৈ দে। 5 মিনিট ৰ, মই পালোগে। হ'ব দে। হেল্ল'? তই আহিলি নি চেল্ফি? মই মৰাই নাই জান। এই পুতুকণটো কেতিয়া আহিব জানো, ৰৈয়ে আছো অথনিৰ পৰা। তহঁতি দিলি নি? কি দিলি? মই দিয়াই নাই এতিয়ালৈকে। তহঁতৰ কাৰণে এই প্ৰিয়ংকাখন বনাইছিলে নি? হা, চেল্ফি কাৰণে? এইবোৰ যে কাম নাইকিয়া। এইভাগ এতিয়াও মোবাইলতে ব্যস্ত। ঐ, তিৰংগা লাগে বুলি কৈছিল নহয়, আনিছো লহি। পুতুকত তই পালিহি? অথনিৰ পৰা ৰৈ শান্তি লাগি গৈছে। দিয় মোৰ বাটাকা এখন মোক চবেই একদম চেল্ফি দিলেই গোটেই ইনষ্টাগ্ৰামত ভৰপূৰ হৈ গ'ল। মইহে আছো অথনিৰ পৰা, দিয়াই নাই। কেইটকা এইটো? 10 টকা। 10 টকা কেছ নাই নহয় এতিয়া। জিপে কৰিলে হ'ব নে? জিপে চিপে সেইবোৰ মোৰ লগত নাই দেই। কেতিয়াবা পালে 10 টকা তেতিয়াহ'লে কেতিয়াবা লৈ ল'ব দেই। নাপাহৰি দিয়া। নাপাহৰ যাওঁ। এইবোৰ তিৰংগা বিলাই আছো, শেষেই হোৱা নাই। বিজনেছ বেয়া নহয়। নাই ফটোকপি ফটোকপি দিলে চকু দিলে এতিয়া মহে আঁকি দিবলৈ চালে ফোনটো আহিলে দিলো চা কেনেকুৱা লাগিছে? ধুনীয়াকৈ মাৰিছো আকৌ ফটো। অকণমান এডিট কৰি দিছো, আজিকালি এডিট কৰে চবে। দেখোন ইয়াতে পেলালে। এইখনৰ মূল্য কিমান সি বুজি পাইছে নাই কোৱা বাৰু? এইখন লৈ পেলাই সি কি কৰিলে? চেল্ফি নে মেল্ফি সেইবোৰ মাৰি পেলাই পেলালে গ'ল। কোনোবা এটা লগ পালে, আহক আজি ৰাজ্যখনি যোৱা। মই তাক খাম নহয়। বাপেকো আগতে লগাম, যি কৰে কৰিব। মোবাইল খালি মোবাইলৰ লগত ব্যস্ত সি। এতিয়া মই এইখন সযতনে ৰাখি থওঁ। যাওঁচোন, কম দে ৰ। ভাগৰ লাগি গ'ল দেই। মই এনে আনকালে একো কৰি পোৱা নাই পাই। এইবোৰ পতাকা চতাকা বিকা আমাৰ গাঁৱৰ সেই বিপিন মাষ্টৰ ক'লে বুলিহে ইনি আছ। সেইবোৰ কেলে গাঁৱত পতাকা বিকিব নোৱাৰা, ঘৰ ঘৰকে তিৰংগা গাঁৱত আনি পেলাই দেহি। তাকে কৰিলোগে। লাভ লোকচান বাৰু দৰকাৰ নাই, এইবোৰ ভাল কাম। কিন্তু কেইটকা পালো, কি কথা চাওঁ। দোকানখনত দিব লাগিব নহয়। হেৰি মীনায়ে লৈছে, বৰ্ণালী নবৌ লৈছে,
সেইপিনে সেই ভাওনাৰ লেডিজটোৱে লৈছে আৰু আৰু সেই জহনী যোৱাটো ৰাজজহনী যোৱাটো কেনেকুৱা ল'ৰাজন সেইটো বাটতে ধৰি পেলাই ক'লে আপুনি বোলে তিৰংগা আনিছে নি দিয়ক মই বোলো সি আকৌ সেই লৈ পেলাই কি কৰিলে ফোন আহিলে সি আকৌ কি কৰিলে তিৰংগা পেলাই দিলে পাৰ্টি কৰিবগৈ সি মই নাই শুনা বুলি কৈছে মই চব শুনি আছো মই কিন্তু এইটো পইচা নলওঁ দেই এইটো মই ক'ৰবাত মন্দিৰত তাৰ ভালৰ কাৰণে দি দিম নহবা কিবা এটা কৰিম সেইবোৰ মানুহৰ পইচা বেলেগ কামত খটাব নোৱাৰো মই কিবা এটা কৰিব লাগিব চুমকু এইপিনে আহা তোমালে মই এখন চিনি পাইছা নেকি কি জাতীয় পতাকা এইখন লৈ আহিছো কাইলৈ তুমি এখন ধুনীয়াকে উৰাব লাগিব দেই এনেকে উৰাম আৰু হেৰি তুমি গাব জানা নাই 3বৰ্ণীয়া জাতীয় পতাকা নাজানা 3বৰ্ণীয়া জাতীয় পতাকা নীল আকাশত আছে ওপৰে গেৰুৱা মাজত শুকুলা তলত শ্যামল আছে মই শিকাই দিম দেই কাইলৈ গাবা দেই গাবা নাই এইখন ধুনীয়াকে থৈ দিবা দেই নব হয় নি তেনেকুৱা কৰিছা আকৌ চেলফি মাৰি পতকা তাতে পেলালে এইবোৰ যে আজিকালি কি ক'ব নোৱাৰো দেই বহুতকে শুনিছো অকল চেলফি ক'ৰবাত বিয়াখনলৈ যাবা চেলফি ক'ৰবাত আকৌ নৈ পাৰত চেলফি মুঠতে চেলফি আজিকালি ল'ৰা ছোৱালীবোৰকে শুনিছো শুনকচোন নব আৰু এটা কৰিলে নহয় তেনেকুৱা মই সেই পতাকা লৈ আহি আছো আপোনালোকৰ সেই ইফালৰ গাঁৱৰ মাজে আহি আছো ক'ৰ জানো ল'ৰাটো চিনি পোৱা নাই আপোনালোকৰ চিনি পাই চিনাকি লাগিছে বোলে সেই পতাকা বিকিব নি দাদা মই বোলো বিকিম কেই টকা বোলে 10 টকা সি আকৌ 50 টকা দিলে হ'ব বোলে 50 টকাটোকে ৰাখক তেনেকুৱা আকৌ তাৰ ফোন এটা আহিলে একদম কিবা পাৰ্টি চাৰ্টি ধেৰ গাইছে আৰু দাদু ভাল নালাগিলে কাগজ পিন্ধা লাষ্টে বুজিছে নে কি কৰিলে পতাকাখন পেলাই থৈ গ'ল নহয় গুচি গ'লগৈ তাৰপিছতে মই ইমান সাও দিছোঁ বোলে আজি এই পতাকাখনৰ কিমান গুৰুত্বপূৰ্ণ কিমান এইবোৰ হেৰি কৰিব লাগে হয় নহয় বাৰু স্বাধীনতাক লৈ পেলাই কিন্তু সেইটো তেনেকৈ গুচি গ'ল ক'ব নোৱাৰো দেই আপোনালোকৰ তাক মই ঠিকছে বুজাম ৰ'ব বুজোৱা নহয় 2-7মান দিমহে তাক কি কৰিব লাগিছে হ'ব নহ'লে হ'ব তাকেহে এই দুটা মাত্ৰ উদাহৰণহে আৰু চাগে কত জেগাত কতজনে কি খেলিমেলি কৰি আছে আমিতো দেখা নাই সেইকাৰণে সকলোকে কওঁ গণৰাজ্য দিৱস বুলি নহয় স্বাধীনতা দিৱস বুলি নহয় আমাৰ তিৰংগাখনক আমি সদায় সন্মান কৰিব লাগে আহক আমি স্বাধীনতা দিৱস ভাল ধৰণে উদযাপন কৰোঁ সন্মানেৰে জয় হিন্দ